টৰ্টইজ আৰু টাৰ্টল একে নহয় বলক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব যে টৰ্টইজ আৰু টাৰ্টলৰ ডিফাৰেন্সটো কি হয় পাৰ্থক্য কি আছে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো লেটস ষ্টাৰ্ট টৰ্টইজ আপোনাৰ ল্যান্ডত থাকে মানে মাটিত থাকে পানীত নাথাকে পানীত অকল পানী খাবলৈহে যায় টৰ্টইজে পিকচাৰটো দেখিছেনে এইটো টৰ্টইজ মনত ৰাখক ঠিক আছে এতিয়া টাৰ্টলে আপোনাৰ ফ্ৰেছ ৱাটাৰ মানে একুৱাটিক বা মেৰাইনত থাকে মানে নদীত থাকিব পাৰে নহলে সাগৰত থাকিব পাৰে সো ফ্ৰেছ ৱাটাৰ মানে কি বুজাইছে ইয়াত যে সল্ট নথকা এটো বুজাইছে ঠিক আছে টৰ্টইজৰ যেটো সেল হয় দেখিছেনে পিঠিত এনেকৈ গোলকে আছে এখিনিক সেল বুলি কয় সেই সেলখিনি টৰ্টইজৰ ক্ষেত্ৰত বহুত ষ্ট্ৰং হয় আৰু বিজ্ঞানৰ ভাষাত ইয়াক কয় কাৰাপেছটো টৰ্টইজত বহুত ষ্ট্ৰং হয় মানে আৰু ডম শেপেট হয় এনেকুৱা শেপ হলে ইংৰাজীত ডম শেপেট বুলি কয় টৰ্টইজৰ ক্ষেত্ৰত টৰ্টইজৰ পিঠিত থকা সেলটো আৰু টৰ্টইজৰ এই সেলটো ডাঙৰ হয় আৰু পিঠিটো বহুত ডাঙৰ হয় আৰু অভেল শেপেট হয় অলপ ঘুৰণীয়া টাইপৰ হয় পিকচাৰটো দেখিছে টৰ্টইজ হৈ গল এতিয়া আহিলো টাৰ্টললৈ টাৰ্টলৰ শেপটো মানে সেলটো আপোনাৰ হাৰ্টৰ নিচিনা হয় শেপটো মানে তাৰ আকৃতিটো হাৰ্ট এনেকুৱা মানে আৰু ফ্লেট হয় আৰু সৰু হয় ইন কম্পেৰিজন টু টৰ্টইজৰ তুলনাত টৰ্টইজে কি খায় বাৰু টৰ্টইজে অকল আপোনাৰ ঘাঁহ বননি এইবিলাক খাই জীয়াই থাকে টৰ্টইজ পিওৰলি ভেজিটেৰিয়ান মানে হাৰ্বিভৰাছ মানে ঘাঁহ খাই জীয়াই থাকে টাৰ্টল অমনিভৰাছ হয় সব বস্তু খায় তেওঁলোকে হৰ্বভোজীত পৰে টৰ্টইজৰ লেগটো এলিফেন্টাইন হয় মানে এলিফেন্টাইন মানে হাতীৰ নিচিনা হয় পিকচাৰটো দেখিছেনে টৰ্টইজৰ মানে ভৰিটো হাতীৰ ভৰিৰ নিচিনা হয় কাৰণ টৰ্টইজে বগাব লাগিব ন মাটিত যাব লাগে সেই কাৰণে আৰু ইয়াৰ বডি শেপটো ডাঙৰ হয় ওয়েট আছে এই কাৰণে ইহঁতৰ ভৰিটো ডাঙৰ হয় সো এলোকে খুজ কৰাত একো দিগদাৰ নাপায় তাৰ বিপৰীতে টাৰ্টলৰ ভৰিটো কেনেকুৱা ৱেব মানে এনেকুৱা ধৰণৰ হয় যাতে পানীত হাতুৰিব পাৰে বা কাটিব পাৰে পানীটো স্পিডত যাব পাৰে এনেকুৱা শেপেট হয় মানে বুজি পালে এনেকুৱা শেপেট হলে ৱেব বুলি কয় এটো ৱেব শেপেট হলে আপোনাৰ হাতুৰিবলৈ ভাল হয় হুনকালে পায় বা যোনটো পানী হেতু কাটি কিনে আগবাঢ়ি যাবলৈ সহায় কৰে টলে কণী পাৰিবলৈ নদীৰ পাৰত গুচি যায় টৰ্টইজৰ যোনটো জীৱনকাল লাইফ স্পেন হেতু আপোনাৰ 80 to 150 years তাৰ বিপৰীতে টাৰ্টলৰ 20 to 40 years টৰ্টইজ আৰু টাৰ্টলৰ মাজত যে ডিফাৰেন্স আছে পাৰ্থক্য আছে সেই কথা আপোনালোকে গম পাইছিলে নেকি কমেন্ট কৰি জনাবচোন এনেকুৱা ধৰণৰ ভিডিও চাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা ধৰণৰ ভিডিও আহিলে আপোনালোকে গম পায় আৰু শ্বেয়াৰ কৰি দিব থ্যাংক ইউ ষ্টে সেফ